নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ঘৰলৈ নতুন বস্তু এটি আনিলোঁ আৰু বস্তুটো হৈছে এইখনি গীটাৰ। গীটাৰখন কেনেকুৱা লাগিছে ক'ব দেই। এইখন দেখিছে, এইখন মই আনিব খোজা নাছিলোঁ। ল'ৰা ছোৱালী দেউতাই একেবাৰে খুজি আছে যে গীটাৰ এখন লাগে। মই আৰু দিব খোজা নাছিলোঁ, হাৰমনিয়ামটো আছেই। গতিকে ভাবিলোঁ কি গীটাৰ নালাগে, সেইটোকে ভালকৈ শিকক। কিন্তু সিহঁতে নেৰে যে ছোৱালীজনীতো হাৰমনিয়াম বজাব পাৰেই, সি শিকি আছে আৰু গান শিকাবলৈ বাইদেউ এজনী আহি থাকে। গতিকে মই ভাবিছিলোঁ কি অকল সেইটোৱে শিকক গানখিনিৰে, কিন্তু সিহঁতে নেৰে যে গীটাৰ এখন লাগে। আমি মাক দেউতাকসকলেও দিবলৈ চেষ্টা কৰিছোঁ, সিহঁতে ভাল পায় যিহেতু, গতিকে যিখিনি পাৰোঁ দিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব সিহঁতে যাতে ভালকৈ পৰা হয়। আৰু গীটাৰখন দিলেইতো নহ'ব, এজন শিক্ষক লাগিল শিকাবলৈ। গতিকে শিক্ষকজনেতো আৰু এনেই নিশিকায়, এটি পাৰিশ্ৰমিক লাগিল। গতিকে চেষ্টা কৰিছোঁ আৰু যিমান পাৰোঁ। আৰু এইবোৰ খুব মোৰ চখ আছিলে আগতে ছোৱালীকালত, গান নাচ বা নাটক লিখা মেলা এইবিলাকৰ খুব চখ আছিলে। কিন্তু মই বাৰু কৰিব নোৱাৰিলোঁ। এনেকুৱা নহয় যে দেউতাই দিব নোৱাৰিছিলে, দেউতা এজন চাকৰিয়াল আছিলে, গতিকে দিব পাৰিছিল। কিন্তু মই ঘৰৰ ডাঙৰ ছোৱালী আছিলোঁ যিহেতু অলপ ৰেষ্ট্ৰিকশ্যন আছিলে, অলপ কাঢ়া শাসন আছিলে দেউতাৰ, সেয়েহে এইবিলাক আগবাঢ়িব দিয়া নাছিলে এই ক্ষেত্ৰত। গতিকে এতিয়া ল'ৰা ছোৱালীখিনিয়ে চেষ্টা কৰিছে যিহেতু, মই নিদিয়াকৈ কেনেকৈ থাকোঁ, দিছোঁ আৰু চাওঁচোন সিহঁতে কিমান পাৰে। আৰু আপোনালোকেও আশীৰ্বাদ কৰিব সিহঁতে যাতে পৰা হয়। আৰু যেতিয়া পৰা হয় নিশ্চয় গান এটি সিহঁতক বজাই শুনাবলৈ ক'ম। আৰু সিহঁতে সদায় কয় মা আহিম বোলো। মোৰ এতিয়া স্মৃতিশক্তি লোপ পালে, মই আৰু এতিয়া শিকিব নোৱাৰোঁ। যেতিয়া মন আছিলে তেতিয়া নাপালোঁ, এতিয়া আৰু চখবোৰ নাই। তথাপি মাজে মাজে সিহঁতৰ লগত বাৰু চেষ্টা কৰি চাম, পাৰোঁনে নোৱাৰোঁ। চাবহে পাৰিম যে ক'ব নোৱাৰোঁ। হাৰমনিয়ামটো দুদিনমান বজাইছিলোঁ, কিন্তু নাই, অকণমান বজাই মই নোৱাৰা হৈ যাওঁ, নোৱাৰোঁ। গতিকে আপোনালোকে আশীৰ্বাদ কৰিব সিহঁত যাতে ভাল হয়। আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ। আৰু যদি ভাল পালে এটি লাইক কমেণ্ট কৰি দিব দেই। এতিয়া আহিছোঁ, বাই।